হওক দৌৰি দৌৰি যাওঁ অসমীয়া চিনেমা চাওঁ এইবাৰ ডক্টৰ বেজবৰুৱা চাওক ৰাজনীতি চাইছে আপোনালোকে কাঞ্চনজঙ্ঘা চাইছে মিছন চাইনা চাইছে এইবাৰ ডক্টৰ বেজবৰুৱা চাওক তাৰপিছত আৰু দুখন ডাঙৰ ডাঙৰ চিনেমা কৰি আছোঁ আমি জনাই থাকিম আপোনালোকে আহিব খালি আশীৰ্বাদ কৰিব চাব নিপন গোস্বামী পৰিচালিত এখন শেষৰ ছবি তেওঁৰ সপোন আছিল ডক্টৰ বেজবৰুৱাক লৈ এই ছবিখন কি ধৰণে আগবাঢ়ি গৈছে আমাৰ কাম শেষেই হৈ গ'ল অলমষ্ট এতিয়া পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে আৰু নিপন দা যেনিবা চাবলৈ নাপালে চিনেমাখন হলত সেইটো এটা দুখ থাকি গ'ল এনেই তেওঁৰ সপোনটো আমি আগুৱাই লৈ গৈছোঁ আৰু আমি চিনেমাখন আগুৱাই লৈ যাম মানুহৰ মাজলৈ ছবিখনৰ দুটা গীত খুব জনপ্ৰিয় হৈছে ইতিমধ্যে জিলিকা জিলিকা আৰু কি নাম কিবা আৰু দুটা গান আহি আছে নতুন এতিয়া সেইকেইটা ৰিলিজ কৰা নাই আমি ৰিলিজ কৰিম উত্তম শৰ্মা পাণ্ডা গানকেইটা নতুন উত্তম শৰ্মা পাণ্ডা আপোনাৰ জাতি গানকেইটা আমি কৰিছোঁ তিনিটা গান পুৰণা গান লৈছোঁ দুটা নতুন গান সেইধৰণে সজাইছোঁ আৰু বেকগ্ৰাউণ্ড মিউজিকো মই কৰিছোঁ চ' চাই চবে খুব ভাল পাব আহক পুৰণা ডক্টৰ বেজবৰুৱা নতুন ডক্টৰ নাই ষ্টৰি একেবাৰে বেলেগ আগৰ লগত ষ্টৰি মিল নাই নামটোহে একে বাকী একেবাৰে নতুন কাৰবাৰ হৈছে গোটেই কাৰবাৰটো আৰু বম্বেত কাম চলি আছে এতিয়া আমাৰ ফাইনেল আমি এইকেইদিনতে পাই যাম 20 তাৰিখৰ ভিতৰত আৰু ক'ত কেনেকৈ ৰিলিজ আমি সমগ্ৰ অসমত কৰিম আৰু যিমান মেট্ৰ' আছে ইণ্ডিয়াৰ চেন্নাই হায়দৰাবাদ বেংগলোৰ দিল্লী বম্বে কেলকাতা চবতে ৰিলিজ কৰিম কি কি ভাবিছে নাই অসমতে ৰিলিজ কৰিম মইতো মিছন চাইনাতো কৰিছিলোঁ কাঞ্চনজঙ্ঘাতো কৰিছিলোঁ চ' সেইটো এটা নতুন ট্ৰেণ্ড আহিলে এতিয়া অসমীয়া চিনেমা আমি মেট্ৰ'ত ৰিলিজ কৰোঁ বাহিৰৰ অসমীয়া মানুহৰ কাৰণে অসমীয়া বুলি নহয় মোৰ বেংগলী মানুহো ভাল পায় তেওঁলোকে চাই আহে বেলেগ ভাষাৰ মানুহো চাইছে চ' এইটো এটা ভাল ষ্টেপ হ'ল মিছন চাইনাত মই সাহস কৰিছিলোঁ কৰিবলৈ এতিয়া প্ৰত্যেকখন ভাল ভাল চিনেমা আমি সেইধৰণে প্ৰমোট কৰিম যিবিলাক নতুন বৰ্ষ গতিকে নতুন খবৰ নিশ্চয় ৰাইজে আশা কৰিব আপোনাৰ পৰা নতুন খবৰ মানে কি মই আৰু এখন চিনেমাত সোমাম এতিয়া সেইখন লণ্ডন যাম মই শ্বুটিঙৰ কাৰণে চিকাৰ বুলি তাৰপিছত ঘূৰি আহি আকৌ নিজৰ চিনেমাত ধৰিম মই চিনেমাতে লাগি আছোঁ বেছিকৈ তিনিখন চিনেমা আপুনি কৈছে এতিয়ালৈকে এতিয়া এই বছৰটোত মোৰ 4খন চিনেমা আহিব নতুন পূৰা ব্যস্ত হ'ব শ্বুটিঙতে থাকিম থেংক ইউ থেংকছ হওক দৌৰি দৌৰি যাওঁ অসমীয়া চিনেমা চাওঁ এইবাৰ ডক্টৰ বেজবৰুৱা চাওক ৰাজনীতি চাইছে আপোনালোকে কাঞ্চনজঙ্ঘা চাইছে মিছন চাইনা চাইছে এইবাৰ ডক্টৰ বেজবৰুৱা চাওক তাৰপিছত আৰু দুখন ডাঙৰ ডাঙৰ চিনেমা কৰি আছোঁ আমি জনাই থাকিম আপোনালোকে আহিব খালি আশীৰ্বাদ কৰিব চাব দাদা নিপন গোস্বামী পৰিচালিত এখন শেষৰ ছবি তেওঁৰ সপোন আছিল ডক্টৰ বেজবৰুৱাক লৈ এই ছবিখন কি ধৰণে আগবাঢ়ি গৈছে আমাৰ কাম শেষেই হৈ গ'ল অলমষ্ট এতিয়া পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে আৰু নিপন দা যেনিবা চাবলৈ নাপালে চিনেমাখন হলত সেইটো এটা দুখ থাকি গ'ল এনেই তেওঁৰ সপোনটো আমি আগুৱাই লৈ গৈছোঁ আৰু আমি চিনেমাখন আগুৱাই লৈ যাম মানুহৰ মাজলৈ ছবিখনৰ দুটা গীত খুব জনপ্ৰিয় হৈছে ইতিমধ্যে জিলিকা জিলিকা আৰু কি নাম কিবা আৰু দুটা গান আহি আছে নতুন এতিয়া সেইকেইটা ৰিলিজ কৰা নাই আমি ৰিলিজ কৰিম উত্তম শৰ্মা পাণ্ডা গানকেইটা নতুন উত্তম শৰ্মা পাণ্ডা আপোনাৰ জাতি গানকেইটা আমি কৰিছোঁ তিনিটা গান পুৰণা গান লৈছোঁ দুটা নতুন গান সেইধৰণে সজাইছোঁ আৰু বেকগ্ৰাউণ্ড মিউজিকো মই কৰিছোঁ চ' চাই চবে খুব ভাল পাব আহক পুৰণা ডক্টৰ বেজবৰুৱা নতুন ডক্টৰ নাই ষ্টৰি একেবাৰে বেলেগ আগৰ লগত ষ্টৰি মিল নাই নামটোহে একে বাকী একেবাৰে নতুন কাৰবাৰ হৈছে গোটেই কাৰবাৰটো আৰু বম্বেত কাম চলি আছে এতিয়া আমাৰ ফাইনেল আমি এইকেইদিনতে পাই যাম 20 তাৰিখৰ ভিতৰত আৰু ক'ত কেনেকৈ ৰিলিজ আমি সমগ্ৰ অসমত কৰিম আৰু যিমান মেট্ৰ' আছে ইণ্ডিয়াৰ চেন্নাই হায়দৰাবাদ বেংগলোৰ দিল্লী বম্বে কেলকাতা চবতে ৰিলিজ কৰিম কি কি ভাবিছে নাই অসমতে ৰিলিজ কৰিম মইতো মিছন চাইনাতো কৰিছিলোঁ কাঞ্চনজঙ্ঘাতো কৰিছিলোঁ চ' সেইটো এটা নতুন ট্ৰেণ্ড আহিলে এতিয়া অসমীয়া চিনেমা আমি মেট্ৰ'ত ৰিলিজ কৰোঁ বাহিৰৰ অসমীয়া মানুহৰ কাৰণে অসমীয়া বুলি নহয় মোৰ বেংগলী মানুহো ভাল পায় তেওঁলোকে চাই আহে বেলেগ ভাষাৰ মানুহো চাইছে চ' এইটো এটা ভাল ষ্টেপ হ'ল মিছন চাইনাত মই সাহস কৰিছিলোঁ কৰিবলৈ এতিয়া প্ৰত্যেকখন ভাল ভাল চিনেমা আমি সেইধৰণে প্ৰমোট কৰিম যিবিলাক নতুন বৰ্ষ গতিকে নতুন খবৰ নিশ্চয় ৰাইজে আশা কৰিব আপোনাৰ পৰা নতুন খবৰ মানে কি মই আৰু এখন চিনেমাত সোমাম এতিয়া সেইখন লণ্ডন যাম মই শ্বুটিঙৰ কাৰণে চিকাৰ বুলি তাৰপিছত ঘূৰি আহি আকৌ নিজৰ চিনেমাত ধৰিম মই চিনেমাতে লাগি আছোঁ বেছিকৈ তিনিখন চিনেমা আপুনি কৈছে এতিয়ালৈকে এতিয়া এই বছৰটোত মোৰ 4খন চিনেমা আহিব নতুন পূৰা ব্যস্ত হ'ব শ্বুটিঙতে থাকিম থেংক ইউ থেংকছ